গৈ মানে প্ৰথম যাম মই পলাশবাৰী। ৱেলকাম টু মাই চেনেল। দাঁত মাজি আজি এই ঘৰৰ পিছফালৰ মানে আমাৰ বাৰীৰ পিছফাল আগৰ পৰা খুজি খাওঁতে বোলো চাওঁ মোৰ গোটা গছডাল আছে নাই ভাবে নেকি পুতিছিলোঁ ইয়াতে মানে জামুৰ পুলি পুতিছিলোঁ না এই বিশ্ব পৰিৱেশৰ দিনা এই দেখা নাপায় হেৰি হৈছে মানে ব্ৰাইটনেছটো কমাই লৈছে সেইকাৰণে। এতিয়া যাব আছোঁ মই GoPro লৈ মানে ফুৰিব আৰু মোৰ ফ্ৰেণ্ডৰ গাড়ীখন লৈ গ্লেমাৰ। তো বলক পিকচাৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব হা। মানে নতুন লৈছোঁ তো মানে নাজানো আৰু তো জনাব। যিহেতুকে বেলেগৰ গাড়ী লৈ আহিছোঁ তো কমন তেল ভৰাই দিওঁ কি কয় 50 টকা মানৰ ভৰাই ল'ম আৰু। শেষ হ'ল মানে তেল ভৰা হৈ গ'ল আৰু এতিয়া বলক ডেষ্টিনেশ্যন বুলি একো নাই, জাষ্ট গৈ আছোঁ এনেই ফুৰিব। এবাৰ ট্ৰাই কৰি চালোঁ GoProটো কেনেকুৱা কি চাউণ্ড কোৱালিটি কেনেকুৱা পাইছে নাজানো আৰু চাই থাকিব। বেয়া অৱস্থা। কোনে খাইলো অ আগতে ক'ব নৰা হা অনে আছে হয় আগত দি যাবে ক'ত মানে মই আহিলো যাঙে দেও ফটো এখন উঠে কেনে যাওঁ ক'ব পাৰিম চাওচোন এৰি খালা হা সেইকাৰণেতো এইবাৰো ক'ব পাৰিম না চবে চাও ইয়াৰ কিয় থিয় হৈ থাকে দে
এইটোৱে জিকা লাগছি নেকি ঐ ঐ হয়তো চিংগি দুটা আছে দুটা আছে নাই যা বাসে উঠিল আরাম লগে লগে এডাল কেনেকুৱা লাগিল কমেণ্ট কৰি আপোনালোকে জনাব বা যদি ক'ব লগা আছে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু ৰাতি হ'ল এতিয়া যাওঁ বাই বাই ঐ স্পিনা এইটো কেমেৰা তই উঠি আছা কালি ভিডিঅ' চাবি